নমস্কাৰ পুনৰবাৰ আজি আপোনালোকক আমাৰ এই এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট কিংডম চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ঠিকে আছে কুশলে আছে মংগলময় হৈ আছে আজি আমাৰ এই ভিডিঅ'টো তৃতীয় খণ্ড আৰু এই তৃতীয় খণ্ডত আপোনালোকলৈ আগবঢ়াইছোঁ কমলা মেৰী যিজনে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যুক আকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মেৰীৰ জন্ম হৈছিল গোলাঘাটৰ টেমেৰা গাঁৱত তেওঁৰ পিতৃৰ নাম আছিল সুত সিং মেৰী আৰু মাতৃৰ নাম আছিল টিকৰী মেৰী সেই সময়ত উজনিৰ টেমেৰাৰ অঞ্চলত কোনো ধৰণৰ প্ৰাথমিক বিদ্যালয় বা শিক্ষা অনুষ্ঠান নাছিল আৰু কমলা মেৰীৰ মাক দেউতাকেও কমলা মেৰীক সঠিক সুবিধা দিব পৰা নাছিল পঢ়া শুনাৰ বাবে অত্যাধিক হেঁপাহ আগ্ৰহ থকাৰ বাবে কমলা মেৰীয়ে বহুত দুখ পাইছিল মাক দেউতাকৰ যি অভাৱ অনাটন আছিল সেই অভাৱ অনাটনৰ বিনিময়ত তেখেতে শিক্ষা গ্ৰহণ লাভ কৰিব নোৱাৰা কথাটোত সেয়েহে তেখেতে নিজৰ স্থানীয় অঞ্চলত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰে আৰু শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে স্থানীয় ল'ৰা ছোৱালীসমূহক শিক্ষাদান দিছিল আৰু তেখেতে নিজেও নৈশ স্কুলত তেখেতে পাঠ গ্ৰহণ কৰিছিল তেখেতে ব্ৰিটিছৰ দমন নীতিক অতি ঘৃণা কৰিছিল আৰু সেয়েহে 1920 চনত তেখেতে জাতীয় কংগ্ৰেছত যোগদান কৰিছিল আৰু এই জাতীয় কংগ্ৰেছত যোগদান কৰাৰ সময়ছোৱাত তেখেতে মহাত্মা গান্ধী বল্লভভাই পেটেল ফখৰুদ্দিন আলী আহমেদ জৱাহৰলাল নেহেৰু ইত্যাদিৰ সান্নিধ্য পাইছিল তেখেতে অসমীয়া নাৰীসকলক আন্দোলনৰ প্ৰতি প্ৰেৰণা যোগাইছিল উৎসাহ দিছিল আৰু 1942 চনত তেখেতে ভাৰত ত্যাগ আন্দোলনত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল লগতে তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেৱা দলৰ সদস্যও আছিল তেওঁ 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলন আছিল সেই ভাৰত ত্যাগ আন্দোলন সফল কৰাৰ ক্ষেত্ৰত তেখেতে দেহেকেহে লাগিছিল তেওঁ বিদেশী বস্ত্ৰ বৰ্জনৰ কাৰ্যসূচীটো আগভাগ লৈছিল আৰু অসমীয়া মহিলাসকলক নিজে হাতেৰে কটা বস্ত্ৰ গ্ৰহণ কৰিবলৈ আৰু বিদেশী বস্ত্ৰ বৰ্জন কৰিবলৈ তেখেতে আহ্বান জনাইছিল 1932 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্দেশত ৰাগিয়াল দ্ৰব্যৰ নিবাৰণৰ বাবে যি এক আন্দোলন হৈছিল সেই আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল 1937 চনত তেওঁ গোলাঘাট জিলা কংগ্ৰেছৰ শান্তি সেৱা দলৰ সভাপতি আছিল আৰু 1938 পৰা 39 চনত তেওঁ ৰঙামাটি কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় 1942 চনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত সেই চনৰে 8 আগষ্টত ভোলাগুৰিত ৰঙামাটি মৌজাৰ কংগ্ৰেছৰ এখনি সভা বহিছিল সভাই ৰঙামাটিলৈ শান্তি সেনাৰ দল পঠিয়াবলৈ সিদ্ধান্ত লৈছিল সেই দলৰ অধিনায়ক নিৰ্বাচিত হয় কমলা মেৰী 1942 চনৰ 9 আগষ্টত শান্তি সেনাসকলে হাউতলি হৈ গোলাঘাটলৈ অভিযাত্ৰা কৰিছিল 1942 চনৰ 23 ছেপ্টেম্বৰৰ দিনা নিশা গোৰ্খা চিপাহীৰ দলে গোলাঘাট জিলাৰ কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও কৰিছিল নিশা সেই কাৰ্যালয়ত শুই থকা কৰ্মচাৰীসকলক পুলিচে গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ বৰণ কৰাসকলৰ ভিতৰত কমলা মেৰী আছিল অন্যতম তেওঁক 8 মাহ যোৰহাট জেলত ৰখা হৈছিল আৰু সেই জেলৰ কালছোৱাত তেখেতে গোপীনাথ বৰদলৈৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল জেলত থকাৰ সময়তে
তেখেতৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰিছিল আৰু ব্ৰিটিছ চৰকাৰে তেখেতৰ অসুস্থতা দেখি তেখেতক ব্যক্তিগত মুক্তিৰ বাবে জামিন দিবলৈ বিচাৰিছিল, কিন্তু কমলা মেৰীয়ে সেই জামিন নাকচ কৰিছিল আৰু তেখেতে সেই জামিন নাকচ কৰি কৈছিল, আই মোৰ লাইক এ হিৰো এণ্ড শ্বেল ডাই লাইক এ হিৰো, অৰ্থাৎ মই এজন যোদ্ধাৰুৰ দৰে, বীৰ যোদ্ধাৰুৰ দৰে, আৰু মই বীৰ যোদ্ধাৰু হৈয়ে মই মৃত্যুবৰণ কৰিব বিচাৰোঁ। ব্ৰিটিছ চৰকাৰে 1943 চনত তেখেতক মুক্তিৰ বাবে হুকুম দিয়ে, কিন্তু এই কমলা মেৰী মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ'ল। অৰ্থাৎ 1943 চনত 11 ছেপ্টেম্বৰৰ দিনা তেখেতে যোৰহাটৰ কাৰাগাৰতে তেখেতে মৃত্যুক আঁকোৱালি লয়। বন্ধু বান্ধৱীসকল, এয়াই আছিল অসমীয়া মুক্তিযুঁজাৰু কমলা মেৰীৰ চমু জীৱন কাহিনী। এই ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু আমাক এই ধৰণৰ ভিডিঅ'সমূহ বনাই যাবৰ বাবে আমাক উৎসাহ যোগাওক। সৰ্বশেষত সকলোৰে কুশলময় কামনা কৰি আজি আমি ইমানতে আমাৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।